নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকে চাই আছে গুড মৰ্ণিং আছাম ইউটিউব চেনেল। লৈ আহিছোঁ আজিৰ দিনটোৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাব, লাইক আৰু ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব, যাতে যেতিয়া যিসমূহ ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ প্ৰথম যাতে আপোনাৰ মোবাইলত যায়। প্ৰিয় বন্ধুসকল, প্ৰথম খবৰটি হৈছে অচিৰেই ৰেলৱেত 1,03,000 গ্ৰুপ ডিৰ পদত নিযুক্তি, শীঘ্ৰেই পৰীক্ষাৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা। ৰেলৱে নিযুক্তি বৰ্ডৰ গ্ৰুপ ডি পৰীক্ষাৰ জাননী অচিৰেই প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। 2019 চনৰ অক্টোবৰতে অনুষ্ঠিত হ'ব লগা পৰীক্ষাটো সময়মতে অনুষ্ঠিত নহ'ল। পিছত কৰোনাৰ কাৰণে এই পৰ্যন্ত স্থবিৰ হৈ আছে ৰেলৱেৰ গ্ৰুপ ডিৰ পৰীক্ষা। RRB NTPC পৰীক্ষা সমাপ্ত হোৱাৰ পিছত গ্ৰুপ ডিৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে 3টা পৰ্যায়ত হ'ব এই নিযুক্তি প্ৰক্ৰিয়া। প্ৰথমে লিখিত পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থীৰ বাছনি কৰা হ'ব, দ্বিতীয়তে শাৰীৰিক দক্ষতাৰ পৰীক্ষা হ'ব আৰু তৃতীয়তে হ'ব মেডিকেল পৰীক্ষা আৰু নথিপত্ৰৰ পৰীক্ষণ। এই সকলো স্তৰত উত্তীৰ্ণসকলেহে চূড়ান্ত বাছনিৰ জৰিয়তে নিযুক্তি লাভ কৰিব। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰ দিছে অভিলেখ সংখ্যক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ নিমিলা অংক। মহাবিদ্যালয়ত নামভৰ্তিক লৈ ৰাজ্যত ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা। ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। বিকল্প মূল্যাংকন পদ্ধতিৰে ঘোষণা কৰা ফলাফলত শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ অভিলেখ সংখ্যক। ফলত এতিয়া ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিক লৈ এক জটিল পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ অনুপাতে কলেজত আসনৰ সংখ্যা কম হোৱাত বহু ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান, বাণিজ্যৰ লগতে বৃত্তিমুখী শিক্ষাত সৰ্বমুঠ 2,47,278 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। কিন্তু বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰা তথ্য মতে মহাবিদ্যালয়ত থকা আসনৰ সংখ্যা 1,73,000। গতিকে অতিৰিক্ত 78,278 গৰাকী ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষা চলিত বৰ্ষত গ্ৰহণ কৰিব পাৰিবনে নাই, সেই বিষয়ক লৈ ডাঙৰ প্ৰশ্নবোধক চিন উদয় হৈছে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰ দিছে কৰোনাৰ সংক্ৰমণ বৃদ্ধি, জাপানত জৰুৰী অৱস্থাৰ ঘোষণা। বিশ্বৰ সৰ্ববৃহৎ প্ৰতিযোগিতা অলিম্পিক চলি থকাৰ মাজতে কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই ৰাজধানী টকিঅ'কে ধৰি 6টা অঞ্চলত জৰুৰী অৱস্থা ঘোষণা কৰিছে জাপান চৰকাৰে। জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা নিৰ্দেশনা অনুযায়ী অহা 31 আগষ্টলৈ টকিঅ', চাইটামা, চিবা, কানুগাৱা, ওচাকা আৰু অকিনাৱা অঞ্চলত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। এই জৰুৰী অৱস্থাৰ সময়ত দেশৰ নাগৰিকক জাপান চৰকাৰে অনাহকত কিংবা জৰুৰী কাম নাথাকিলে ভ্ৰমণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গ্ৰীষ্মকালত ঘৰলৈ উভতি অহা আৰু আন কোনো কাৰণ ভ্ৰমণ কৰা লোকসকলক সজাগ হ'বলৈ নিৰ্দেশ দিয়াৰ লগতে যথাসম্ভৱ ভ্ৰমণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰিয় বন্ধুসকল, শেষৰ খবৰটি হৈছে এসপ্তাহতে কটন বিশ্ববিদ্যালয়ত নামভৰ্তিৰ প্ৰক্ৰিয়া। 2021-22 বৰ্ষৰ বাবে কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ প্ৰক্ৰিয়া এসপ্তাহৰ ভিতৰত আৰম্ভ কৰা হ'ব। 10ম শ্ৰেণীত লাভ কৰা নম্বৰৰ ভিত্তিত শিক্ষাৰ্থীসকলৰ নামভৰ্তি সম্পন্ন হ'ব। ইয়াৰ পাছত স্নাতক শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। নামভৰ্তিৰ বাবে অকল অনলাইন মাধ্যমেৰে আবেদন গ্ৰহণ কৰা হ'ব। এই প্ৰক্ৰিয়া সম্পৰ্কে সকলো তথ্য অতি শীঘ্ৰে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।